প্ৰচণ্ড গৰমত বিদ্যুৎ কৰ্তন কৰি এপিডিচিএলৰ কৰ্মচাৰীৰ দাদাগিৰি গ্ৰাহকক ফোন যোগে ভাবুকি। আপোনাৰ অঞ্চলত বিদ্যুৎ কৰ্তন কৰাৰ পিছত এপিডিচিএলৰ হেল্পলাইন নম্বৰত কল কৰিছে নেকি? তেন্তে আপোনাৰ অৱস্থা অতি ভয়ংকৰ হ'ব। শুনক এপিডিচিএলৰ কৰ্মচাৰীৰ এটি কল ৰেকৰ্ডিং। আরে মই কলো দেখোন লগাইছো কোনে কলে কালি ৰাতি কাৰেণ্ট নাই গোটেই ৰাতি। ওই কোনে কলে গোটেই ৰাতি কাৰেণ্ট নাই? 4টা বজাত লাইন গৈছে গোটেই ৰাতি কাৰেণ্ট নাই বুলি কৈছে। কালি দিনৰ 2টা বজাৰ পৰা আজি ৰাতিপুৱা 10টা বজালৈকে কাৰেণ্ট নাই। ওই ৰাতিপুৱা 4টা বজাত লাইন কাটিছে। সেইটো নহয় নহয়, কালি মই কমপ্লেইন দিছো। কি হ'ল কমপ্লেইন? সেইটো কোৱা নাই, কিন্তু আমাৰ গোটেই ৰাতি কাৰেণ্ট নাই কালি। তোমালোকৰ ট্ৰান্সফৰ্মাৰ বেয়া হৈ আছে। তোমালোকৰ ট্ৰান্সফৰ্মাৰ বেয়া আছে, বাকী বিলাকত লাইন পাই আছে নাই? ট্ৰান্সফৰ্মাৰ বেয়া হোৱা নাই, এতিয়া বৰ্তমান কৰিণীত ডিঅ'ত বেলডাল ছিগি আছে। লগাব কালিৰ কথা কৈছো। আজিৰ কথা কৈছো মই। আমাক তুমি কালি 2টা বজাৰ পৰা কৈছা যে ৰাতিটো মানে তোমালোকৰ কালি ট্ৰান্সফৰ্মাৰ বেয়া হৈ আছিলে। না ইমান খঙে নকব। নহয় তুমি দুবাৰ কেলে ফোন মাৰিছা? মই কলো দেখোন পাব বুলি পেলাই। কিমান টাইমত পাম? হয়তো কি টাইমটো কেলে ক'ব পাৰে? টাইম তোমাৰ কিবা আছে নেকি টাইমক লৈ? মই ৰাতি 12টা বজাত লাইন পালে নহ'ব নহয়, মোক এতিয়া লাগিব। তোমাৰ 12টা বজাত ৰাতি তুমি কিবা কৰা নেকি লাইনৰ? কেলে সেইটো নহয়, 10 মই পইচা দি আছো। 10 পইচা দি আছো। এটকা বেলেঞ্চ নৰখাকে আছো। আপুনি ইমান দম দি কথা নকব মোক। তুমি কি কৰিবা? হা? কি কৰিবা? একো নকওঁ। কেলে আপোনাক কিবা কৰিম নেকি? তুমি ফোন মাৰি কি ক'ব বিচাৰিছা মানে দুবাৰ? তোমাক মই ভালকে ক'লো লাইনটো পাবা বুলি পেলাই। দুবাৰ আকৌ কিয় ৰিটাৰ্ণ কল বেক কৰিছা? মই হেৰি কিমান কিহৰ কাৰণে তাৰমানে তুমি তেনেকে কৈছা? কিমান টাইমত পাম সেইটো সুধিছো। কি কিমান টাইমত পাম কাম? টাইমটো তোমাক লাগে? লাইন পাবা বুলি ক'লো মই। আপুনি ৰাতি 2টা বজাত দিব, তেতিয়া ৰাতি 2টা বজাত তুমি উল্টা পুল্টা কথা নাপাতিবা। এতিয়া কেইটা বাজিলে সেইটো চাওক টাইমটো। কেইটা বাজি? তোমাক কিহৰ বাৰপতি কেলে ফোন মাৰিছা? বিচাৰি উলিয়াম আকৌ তোমাক মই গৈ পেলাই। মই এইখিনিতে আছো হওক, কৰিলে হওক। কোনখিনিত আছা তুমি? ৰঙামাটি যাওঁ নেকি? তুমি কোনখিনিত আছা? গালত চৰ হেৰি ছিঙি যাব ওচৰত। হয় নেকি? কি হয় নেকি? কাক কথা কৈছা? আপুনি ইলেক্ট্ৰিচিটি বৰ্ডৰ কি হয়? হ'ব পাৰো মই ইলেক্ট্ৰিচিটি। কি হ'ল তাৰপিছত? তুমি দুবাৰ ক'লো নাই লাইনটো পাবা বুলি পেলাই। দুবাৰ কেলে কল বেক বাৰপতি মাৰি আছা? একো দাদা নহয়। কিয় দাদা? তুমি কোন হয়? তোমাৰ নামটো কোন হয় তুমি বাৰু? মই অনন্ত বৰা। অনন্ত আহিবা অনন্ত মোৰ লগত মোৰ সন্মুখত। অনন্ত বৰা মই মনোজয়। চিনি পাইছা নহয় মোক লাইনমেন? তেনেহলে কি হয় দুবাৰ তোমাক মই ভদ্ৰভাৱে ক'লো লাইনটো পাবা বুলি পেলাই কল বেক কিহৰ আকৌ পেংচালি কৰি পেলাই ফোন মাৰি আছা? পেংচালি কৰা নাই, কাৰণ কালি পেংচালি কৰি আছা তুমি? তোমাক মই ক'লো নাই 10 মিনিট লাইন পাবা বুলি পেলাই। আপুনি বেছি কৈছে দেই অকমান দাদা। কি কৰিবা তাৰমানে তুমি? একো নকওঁ। তেনেহলে তুমি কালি ৰাতিপুৱা 11:30 ফোন মাৰিছা? মাৰিছো, কাৰণ নাই মোৰ ওচৰত। আপোনালৈ নামাৰি মই কালি মাৰিম কওক। অফিচত কমপ্লেইন দিয়া। একযোগ মাৰা ফোন। কাৰেণ্ট নাই কালি আপোনালৈ নামাৰি মই কালি মাৰিম, সেইটো কওক। তোমাক মই 10 মিনিট ক'লো লাইন পাবা বুলি পেলাই। তুমি আকৌ 5 মিনিট নহওঁতে কেলে দুবাৰ ফোন কৰিছা? মই সময় দিছো আপোনাক আধা ঘণ্টাৰ পিছত কাৰেণ্ট নাপালে কিন্তু মই আপোনাক কি কৰিবি? আপোনাৰ ওপৰত কমপ্লেইন দিম। কি কৰিবি তই? কালি কমপ্লেইন দি কি ঘটিটো কৰিলি তই? দাদা চাওক, ব্যৱহাৰটো অকণ ভাল তই কি কৰিলি? তোক মই কৈছো, তোৰ হেৰি চাই কৈছো। কি কৰিলি তই? ভাল কৰিব। কি কৰিলি তই? নহয় মই একো কৰিব নোৱাৰো। কাৰণ চাওক, আপুনি ব্যৱহাৰ ভাল। তই দুবাৰ কেলে কল বেক কৰিছ তই মোক? কেলে কৰিছ কল বেক 5 মিনিট নহওঁতে? আপুনি ক'লে যে মই মানুহ পঠাই আছো, আপুনি কাক পঠাইছে বা কি কৰিছে? তোমাৰ কিয় হয়তো কিহৰ মেটাৰ? তোমাৰ কাক পঠাইছে তুমি কি কৰিবা তাৰমানে? সেইটো বুজি পেলাই জানিব লাগিব। কালিও আপুনি কৈছিলে তেনেকে। কি কৈছিলো মই? যে মই মানুহ পঠাই আছো। তোমাৰ কি মুখৰ কথা কৈছিলো? তোমাৰ সেইটো প্ৰব্লেমটো কি তাৰমানে? তোমাৰ মই যাকে নাপাওঁ তোমাৰ প্ৰব্লেমটো ক'ত? প্ৰব্লেম নহয়, কাৰেণ্ট মুঠতে লাগিব। কাৰেণ্ট তুমি পালে হ'ল কাৰেণ্ট। দুবাৰ কেলে 5 মিনিট কেলে ফোন মাৰিছা? তুমি ফোন মৰাৰ আধা ঘণ্টাৰ পাছত ফোন মাৰিলে তেতিয়া ক'লেহেঁতেন যে আধা ঘণ্টালৈকে লাইনটো নাপালো। তুমি কল বেক কৰি ফোন মাৰিছা? ৰ'ব দাদা শুনক, আপোনাক একো দাদা মই নুশুনো। ফোনটো মাৰিছিলো, আপোনালৈ কথাটো ক'ব নোৱাৰাৰ আগতে আপুনি ফোনটো কাটি দিলে।
কেলে মই কৈ দিলো না লাইনটো পাবা বুলি পেলাই পাব বুলি ক'লে কিন্তু লগালগ ফোনটো এনেকুৱা হ'ল যে মোৰ লগত কথা পাতিবলৈ আপোনাৰ সময় নাই নাই। ইমান ব্যস্ত, তুমি অকল কাষ্টমাৰ তেনেকে নাই নহয় বুজিছো, তুমি অকল ইমান ডাঙৰ মানুহ কথা আপুনি। কৈ থাকিলে সময় নাই নহয় মোৰ ইমান ডাঙৰ মানুহ আপুনি গোটেই কেইটা মানুহে ফোন মাৰি থাকে এজন কামজমাৰ লগত কথা পাতিবলৈ একো আপোনাৰ নকয়, তোমাৰ নিচিনা হাজাৰ হাজাৰ কনজুমাৰ আছে মোৰ ফোনত বুজিছো আছে, কাৰণ আপোনাৰ তেনেহ'লে তোমাৰ লগত আপুনি ইমান যেতিয়া যোগাযোগ এজন হৈ থাকিম বিষয়া হয়, কি কথা আপোনাৰ ওচৰত আৰে থাকিবই। শুন যি কথা পাতিব আছে দিনত কথা পাতিবি সন্মুখত আমি দিনত যিটো পাতিম ৰাতিও একেটাই পাতো। মই দেখিছো নহয় তোক দিনত নে ৰাতি মই ৰাতি দেখিছো যিটো নহয় কথা পাতে আৰু দিনত কিন্তু বহুত ভদ্ৰভাৱে কথা পাতে। দিনত তই চাবি মোক অভদ্ৰ হিচাপে কথা ব্যৱহাৰ কৰিছে। তুমি এবাৰ অভদ্ৰ নিচিনা কথা পাতি আছা দুবাৰ তিনিবাৰ ফোন মাৰি আছা মোক নাই মৰা, আপুনি কেইবাৰ মাৰিলা বহুত এতিয়ালৈকে অভদ্ৰ কেইবাৰ ভাষা মাৰিলা ব্যৱহাৰ কৰিছে। এতিয়ালৈকে কেইবাৰ মাৰিলা হা? এতিয়ালৈকে কেইবাৰ মাৰিলা দুই নম্বৰ কল, এইটো 2 নম্বৰ কল। তেনেহ'লে 5 মিনিট নহওঁতে মোৰ লাইন পোৱা নাই, সেইকাৰণে 2 আধা ঘণ্টা নম্বৰ পাছত কল মাৰিছো। মাৰিলাহেঁতেন আধা ঘণ্টা পাছত মাৰি পেলাই ক'লা যে লাইনটো এতিয়ালৈকে পোৱা নাই 5 মিনিট নহওঁতে তুমি ফোনটো মাৰিছা নহয় এইটো কাৰণে মাৰিছো যে সেইটো কাৰণে মাৰিছা আপুনি ক'লে যে বোলে লাইন মই সেই মানুহ পঠিয়াই, মই এইটোৱে সুধিছো যে মানুহ কাক পঠিয়াইছে। তোমাৰ ইমান প্ৰয়োজন কেলে লাইনটো তোমাৰ কেলে হেৰি ইমান তোমাৰ নিচিনা মানুহ বহুতে তেনেকে নাই কৰা নাই ফোন নাই কৰা নহয় তোমাৰ নিচিনা বহুত মানুহ ৰঙামাটিত তুমি অকল আছা নেকি সেইটো বেলেগ কথা, কিন্তু মই কিহৰ বেলেগ কথা মই বৰ্তমান লাইন নাথাকিলে নহ'ব, লাইন কিহৰ লাইন নাথাকিলে নহ'ব কিহৰ লাইন নাথাকিলে নহ'ব লাইন বেয়া হ'লে লাইন নাপাবা তুমি হয়তো চিধা কথা কিবা বেলেগ বিজুতি হৈছে এইটো বেলেগ কথা, কিন্তু বৰ্তমান আমাৰ দিয়ত বেল গৈ আছে, কিবা গৈ আছে, ট্ৰেন্সফৰ্মাৰ কি বেয়া হৈছে, আপুনি আহি ইয়াত তুমি আহিবা মোৰ সন্মুখত কোন হয় কালি এতিয়া আহক, ক'ত যাম এতিয়া মই আপুনি লাইন ভাল কৰিবলৈ আহক ইয়াত। ক'ত যাম তুমি কোৱা মতে যাম নেকি আপুনি লাইন ভাল কৰিবলৈ আহক, তুমি কোৱা মতে যাম নেকি আহিব লাগিব আপুনি আৰু বেছি তোৰ কথা মতে যাম তোৰ কথা মতে যাওঁ নেকি মই তোক মই কালি চাই আছো ৰ আহকচোন এতিয়া আহক, তোক মই কালি চাই আছো কোন অন্তৰাম কোন অনন্ত তোক চাই আছো ৰ এই আহক এতিয়া আহক। কালি চাই আছো তোক ৰ বমিয়া কৰাম তোৰ ৰ আপুনি এনেকে কিন্তু ইলেক্ট্ৰিচিটি বৰ্ডটো চলাই আছে নে? হয় ন, কি লগাই আছে মানে আপুনি আহিছে নে কি বাৰু?